নমস্কাৰ ওয়েলকাম বেক টু মাই নিউ ব্লগ আৰু আজি মই আহিছো এখন গাঁৱত বহুৱা চাবলে বহুৱাখন পতা হৈছে বিপুৰীয়া 2 নম্বৰ মইছা পথাৰ গাঁওখনত বহুৱা নাচ হৈছে অসমৰ সোণোৱাল কছাৰী সকলৰ এক ধৰ্মীয় অনুষ্ঠান প্ৰতি 2 বছৰৰ মুৰে মুৰে হাত বহাগত এই বহুৱা নাচৰ উৎসৱ পতা হয় ই সোণোৱাল জনগোষ্ঠীৰ এক বিশেষ লোককৃষ্টি বহুৱা নাচ এই কাৰণে পতা হয় যে সোণোৱাল সকলৰ লোকবিশ্বাস অনুসৰি এই বহুৱা নাচৰ ফলত অপায় অমংগল অসুখ বিসুখ মাৰি মৰক আদি দূৰ কৰে লগতে শস্য নদন বদন হয় বুলি বিশ্বাস কৰে আৰু আগলৈ ভিডিঅটো চাই থাকিব লাইক কমেন্ট আৰু শেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক ভিডিঅটো আৰম্ভ কৰো